হেল্ল' ৰাইজ, আজি আমি আহিছিলোঁ ফেঞ্চি বজাৰলৈকে। দুয়ো কামৰ পৰা বাহিৰে ফেঞ্চি বজাৰ সোমাইছিলোঁ, মানে এনেই আৰু আহি কিনে সোমাইছিলোঁ। এয়া হৈছে আমাৰ কটন কেণ্ডি। কোনে কোনে সৰুতে খাইছিলে জনাবচোন। তাৰপিছত এইবিলাক ধুনীয়া ধুনীয়া চুইজাৰ, তাৰপিছত উইণ্টাৰ কালেকশ্যনবিলাক যে ইমান ধুনীয়া আহিছিলে, কম কম দামতে ইমান ধুনীয়া ধুনীয়া চুৱেটাৰ, ল'ৰাবিলাকৰ কাৰণেও ইমান ধুনীয়া ধুনীয়া চুৱেটাৰ আছিলে। এইবোৰ সকলোবোৰ 150-200 টকাতে দি আছিলে। আমি যিহেতু এনেহে কামৰ পৰা বাহিৰে সোমাইছিলোঁ, সেইকাৰণে এনেই একো বিশেষ এনেকৈ কিনা নহ'ল। তথাপিও মানে এইবোৰ দেখিছে চুৱেটাৰবোৰ যে ইমান ধুনীয়া চুৱেটাৰ, মাত্ৰ 150 টকাতে দি আছিলে। হয়, তাৰপিছত আমিও অলপ দলপ চালোঁ, তাৰপিছত আমিও অলপ চলপ কিবা কিবি কিনিলোঁ। তাৰপিছত কিনি কিনে আমি দুইটাই এনেকৈ চাই আহি ফেঞ্চি বজাৰ গৈ কিনে যে আমি ফুলিৰ দোকান এখনত নাচাওঁ কেনেকৈ হ'ব পাৰে বাৰু। এয়া হৈছে জোতাবিলাকো আপোনাৰ বহুত কম কম দামতেই জোতাবিলাক দি আছিল। দেখিবলৈও বৰ ভাল আছিলে, কোৱালিটিও ভাল আছিলে। তাৰপিছত এইবিলাক হৈছে আপোনাৰ গৰম পেণ্ট ঠাণ্ডা দিনৰ কাৰণে, এইবিলাকো 200 টকাতে দি আছে। তাৰপিছত এইবিলাক চুৱেটাৰ চব মানে আপোনাৰ 200-300, আপুনি মানে একদম ইমানখিনিৰ ভিতৰতে আপোনাৰ ধুনীয়া ধুনীয়া চুৱেটাৰ, ধুনীয়া ধুনীয়া কাপোৰ পাই যায়। ফেঞ্চি বজাৰ থকা এই গুৰুদ্বাৰটো দেখিছেনে, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। কোনে কোনে গৈছে জনাবচোন। তাৰপিছত মই এই ব্ৰাউনি খাবলৈ আহিলোঁ। তাৰপিছত অহাৰ সময়ত যে ইমান জাম পালোঁ। আজিকালি মানে গুৱাহাটীৰ গধূলি মানেই জাম। আজিকালি মানে আবেলি মানেই হৈছে আপোনাৰ গুৱাহাটীত অকল কেৱল জাম, তাৰ বাহিৰে আৰু একো নাই আৰু। তাৰপিছত সেনেকৈ আৰু জামৰ মাজে মাজে ঘৰ আহি পালোহি। এনেদৰে মই মোৰ ইভিনিংটো কটালোঁ। আপোনালোকে কেনেকৈ কটালে জনাব।